গাইজ স্বাগতম তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চাও এইটো ফ্লিপকাৰ্টৰ পিকচাৰটো চাওক কেনেকুৱা ভাল লাগিছে না পিকচাৰটো তো আহক এইটো এতিয়া আনবক্সিং কৰোঁ সুপাৰ কইনৰে মই কৰিছিলোঁ ইয়া এইটো কি হয় কিতাপ হয় কি কিতাপ চাও আহক কি কিতাপ চাও এইটো হল অবজেক্টিভ জেনারেল ইংলিশ কিতাপ এইটো কিহৰ কাৰণে লাগে এইটো আপুনি CDS লিখা আছে ইয়াতে CDS কাৰণে কম্বাইন্ড ডিফেন্স সিস্টেম এইবিলাক SSC বেংকিং BA ডেন্টিষ্টৰ কাৰণেও আপুনি ইয়াত এইটো কিতাপ ৰেফাৰেন্স কৰিব পাৰে আদাৰ্স এক্সামছ যেনেকুৱা ডিৰেক্ট ৰিকুৱাৰমেণ্ট আছে আৰু গ্ৰেড 4 গ্ৰেড 3 আৰু বহুত আছে তো আমি চাও কন্টেন্টস বিলাক চাও আমি কন্টেন্টস বিলাক কেনেকুৱা কন্টেন্টস বিলাক আমি চাও তো প্ৰিফেসটো দিয়া আছে কন্টেন্টস বিলাক চাও এইটো কিমান প্ৰাইস মানে স্পিড বক্সটো ভাল হয় বলে মই শুনিছিলো তাৰ কাৰণে স্পিড বক্সটো মই কি কৰিছিলো কিনিছিলো চাও কন্টেন্টস বিলাক ফাউন্ডেশন মডেলস আছে ফাউন্ডেশন মডেলস ইউনিট বিলাক দিয়া আছে ইয়াতে চাও ফাউন্ডেশন মডেলস কি আছে ইউনিট তিনিটা দিয়া আছে পার্টস দিয়া আছে the function of tense দিয়া আছে voice modals kinds of sentence calls part non finite verb দিয়া আছে চাও চাওক স্পোর্টিং এরর্স দিয়া আছে মিস মানে আৰু সেন্টেন্স ইমপ্ৰুভমেন্ট দিয়া আছে one words substitution synonyms antonyms practical grammar আছে এতিয়া মই এইটো বুকছৰ ৰিভিউ দিও ৰিভিউটো মই আগতে এইটো কিতাপ কিনিছিলো কিন্তু কিতাপটোৰ পেজ বিলাক মানে ব্ল্যাঙ্ক আছিল মানে কি ব্ল্যাঙ্ক আছিল মানে কি বিলাক ৰাইটিং বিলাক মানে প্ৰিন্টিং ভালকে হোৱা নাই তাৰ কাৰণে মই এইটো মানে ৰিটাৰ্ন কৰি দিছিলো আৰু এটা মই ফ্লিপকাৰ্টৰ পৰা কিনিছিলো মই লিংকটো দি দিম তাৰ পিছত মই আকৌ অৰ্ডাৰ দিছিলো অৰ্ডাৰ দিয়াৰ পিছত 17ত আহি পাইছিল তো মই কিতাপটো পঢ়িছিলো কিতাপটো মোৰ মতে এনেকুৱা মোক ভাল লগা নাই কিন্তু তাৰ পিছত যেতিয়া ফুল ডিটেইলছত পঢ়িলো মানে এনে চাইছিলো কেনেকুৱা কিতাপটো কিন্তু যেতিয়া ফুল ডিটেইলছত চাইছিলো কিতাপটো ভালে আছে আপুনি এটো ল'ব পাৰে মানে ইমানো মোক ভাল লগা নাই কিন্তু মোটামুটি আছে আৰু চাওক কেনেকুৱা ফাৰ্ষ্ট the function of tense দিয়া আছে গ্ৰেড 3 কাৰণে কি আহিব এন্টমস তো থাকিব সাইনস এন্টমস তো থাকিব আৰু সাইনটো এন্টমস তো আছে 466 আছে চাও 466
এণ্টমছ দি আছে অকাউট চাইনমছ হয় ক্লাছমি ৰফ এক্সাম্পল কৰিলোঁ এণ্টমছ দি আছে ক্লিভাৰ ডিষ্টটাৰ্ছ দি আছে চাইনছ লাইক এলে চাইনছ স্পেচিফাই এণ্টমছ হয় এগ্ৰিভেট ভালে আছে মোটামুটি কিতাপটো পঢ়িব আপোনাৰ তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ